তো এতিয়া অকণমান চাওঁগৈ মিউজিয়ামটো চাওঁগৈ এতিয়া কিনো আছে চেনেল। তো আজি বহুত দিনৰ মূৰত ব্লগটো বনাব লৈছোঁ। আজি মানে ৰাইড এটাত যাম বুলি ভাবিছোঁ। তো আপোনালোকক মই আপডেট দিয়াই নাই মই নিজৰ ব্লগত। তো বাইকখন ল'লোঁ। তো বাইকৰ পৰা ভিডিঅ' নবনালোঁ আৰু চাইকেল ৰাইডো কৰিছিলোঁ। তো কাকচাং গৈছিলোঁ। কাকচাঙৰ ভিডিঅ'টো মই বনাইছিলোঁ, দিব নহ'ল। তো আপোনালোকে লগৰটোৱে ভিডিঅ' বনাইছিলে, আপোনালোকে চাই ল'ব পাৰিব। তো ডিছক্ৰিপশ্যনত দি দিম লিংক। আৰু বাইকখন লওঁতো ভিডিঅ' নবনালোঁ, তো আপোনালোকৰ ফটো দি দিম, আপোনালোকে চাব পাৰিব। তো এতিয়া মই লগৰ এটা ঘৰলৈ যাওঁ। লগৰটোৰ লগত যোৰহাট যাম বুলি ভাবিছোঁ। তো তাৰ মানে বাইকৰ ছাৰ্ভিচিং আছে, তো ছাৰ্ভিচিং দিমগৈ। এতিয়া মই বাইকখন তাত থৈ যাম। এতিয়া মই ষ্টাৰ্টত দি শুনাই দিছোঁ। তাৰ পিছত শুনাই দিওঁ। এতিয়া লগৰটো ঘৰ পাই গ'লোঁ। ইয়াত চিৰঞ্জীৱ 250খন ছাৰ্ভিচিং আছে আৰু ইজন লগৰো 250 হয়, একেলগতে ছাৰ্ভিচিং। ইয়াত পাই গ'লহি ইয়াৰ ঘৰত। তো ই সাজু হৈ আছে, আমাক ফোন মাৰি মাতি আছে। তো বাইক দুখন দেখুৱাই দিছোঁ। তাৰখনতো দেখিলে, মোৰখনতো ইয়াৰখনৰ আগতেই দেখিলে। মোৰখন তাতে থৈ দিলোঁ। তো ইয়াতে থৈ যাম। মোৰ বাইকখনতো আহি পিনি লৈ যাম। তো ডাবলকৈ যাম। তো ভিডিঅ'টো চাই যাওক। ইয়াতে অলপ ৰখি দিছোঁ। তো আগৰ উদ্দেশ্যা বুলি লগৰজন আহি আছে। আমি ডাবলকৈ যাম। মই বাইকখন থৈ আহিলোঁ, আপোনাক দেখিলোঁ। এতিয়া সিংহৰ তাত ৰখি আছোঁ। ৰাস্তাখন এতিয়া তেল দিব ফুলাপটো কৰি লৈছে সিহঁতি। লাহেকৈ যাওঁ, এতিয়া ওলাই দিওঁ ইয়াৰ পৰা। তো এতিয়া হাৱাটো চেক কৰিব দিছে বাইকখন। গৈ আছে শিৱসাগৰ পালোহি আৰু এতিয়া ৰঙৰ সন্মুখত পাই গ'লো। ইমান স্পীড যোৱা নাই, লাহে লাহে গৈ আছোঁ। চাই লওক ৰঙটো দূৰৰ পৰা অলপ। এই তিনিআলিটোৰ ফালে তলাতল হ'লে যে, তো সোমাই দিলে তলাতল ঘৰৰ গেটখন দেখিবই আপোনালোকে। আহিব আপোনালোকসকলে। কাজিৰঙা যাওঁতে ভিডিঅ'টো বনাইছিলোঁ আৰু দিবলৈ নহ'ল। ভিডিঅ'টো এনেকৈ থাকি গ'ল, নিদিম। এতিয়া নতুনকৈ ভিডিঅ'টো বনাইছোঁ, যিহেতু এতিয়া আপোনালোকে চাব। কাজিৰঙা যাওঁতে আমি ৰাতি গৈছিলোঁ। ৰাতি মানে প্ৰায় 4টামান বজাত ওলাই গৈছোঁ ঘৰৰ পৰা। তো ৰাতিটো চাইকেল মাৰিছোঁ। ৰাতিপুৱা 6টা বজাত পাই গ'লোগৈ কাজিৰঙা।
বিশ্ব গণ দিৱস আছিলে সেইদিনাখন। তো সেইদিনাখনে ৰাইড এটা লৈছিলে, মানে ৰেলী আছিলে। তো আমি 3জন গৈছিলোঁ। আপোনালোকে ভিডিঅ'টো চালে গম পাব লাষ্টলৈকে, মানে লগতো ভিডিঅ'টো চাব, মই ডিছক্ৰিপশ্যনত দি দিম, আগতে কৈ দিছিলোঁ। আৰু ঘূৰি আহোঁতে কাকচাঙলৈ গ'লোঁ, কাকচাঙতো সোমাই আহিলোঁ, ভাল লাগিলে। তো ভিডিঅ'টো দিব নোৱাৰা কাৰণে আপোনালোকে বেয়া নাপাব। তো এতিয়া ৰেগুলাৰ ভিডিঅ' পাই থাকিব আপোনালোকে, ভিডিঅ'টো চাই থাকক। ছাৰ্ভিচিং এটা পাই গ'লোঁ যোৰহাটৰ KTM ছাৰ্ভিচিং। তো এইখন তাৰ বাইকখন দেখা দিছে, এইখন হ'লে আৰু বেছি টাইম নাই। তো এইখন হৈ যাব, এইখন হৈ যাব, এইখন হোৱাৰ পিছত আমি ঘৰলৈ যাম। হ'ব দিয়ক। ছাৰ্ভিচিং কৰা হৈ গ'ল। তো আমি প্লেনিং এটা আকৌ বনাই ল'লোঁ। তো কাৰোবাৰ সমন্য ক্ষেত্ৰলৈ বেছি সেইটো হৈছিলে চাব পাৰে। তো এতিয়া এবাৰ আহিছিলোঁ, তো যেতিয়া কাকচাং গৈছিলোঁ মই, তো তেতিয়া ৰাতি হৈ গ'ল, 2টা বাজিছিলে। তো ক্লিপটো দেখুৱাই দিম বাৰু। তো তেতিয়া সোমাবলৈ নহ'ল। তো এতিয়া প্ৰথম সোমাম, আপোনালোকে চাব টিকেটটো কাটে নেকি চাই। মিউজিয়ামৰ ভিতৰত আহি গৈছোঁ। কি ধুনীয়া জেগা, মজা লাগিছে। গেটখন তামাম বনাইছে। সেই দুটা কেনেকুৱা লাগিছে এইফালে চোৱা আকৌ। কেনেকুৱা লাগিছে? মজা মজা। এই চিৰঞ্জীৱ কেনেকুৱা লাগিছে? তুমি ফটো মাৰিবলৈ একদম কেনেকুৱা লাগিছে? আমি 4জনী আহিছিলোঁ। তো এতিয়া ফটো মাৰোঁ অলপ। তো ভিডিঅ'টো চাই দিব, কিনো আছে, প্ৰথম মাৰিছোঁ নাই চাব লাগিব। মাৰি ল'লোঁ এতিয়া। তো এতিয়া অকণমান চাওঁগৈ, মিউজিয়ামটো চাওঁগৈ এতিয়া কিনো আছে। তো বেগটো দিয়া, তো হেলমেটটো লৈ লোৱা। মজা। এইটো কি হয়? আই লভ, এইটো কি এইবোৰ লিখা আছে নাজানো এইবোৰ, আপোনালোকে জুম কৰি চাই লওক। তো এইবোৰ এই বট চট কৰিব পাৰিব, এইবোৰ বটিং। এইবোৰ লাইটো দেখি যাব। পিছফালে মজা লাগিছে, এইটো কি বুলি কয়, এইটো ওপৰত যে লাগি আছে। ইয়াত ফটো মাৰিব নেকি? ইয়াত কিনো আছে চামগৈ, আপোনালোকে চাই থাকিব বিচাৰে। তো আমাৰ সন্মুখতে আছে, কোনোবা বহি আছে, কোন টকা পানী নাই কোৱা জিতি মিষ্টাৰ সুদাংফা পিতৃপুৰুষ এইবোৰ নকবি। কি বেয়াকৈ কৈছো নেকি বাৰু? আহোমৰ নাম আৰু আহোম ৰজা চুলিকফা সুদাংফা, এইবোৰ শুনিছা নাই? শুনিছোঁ শুনিছা নাই? শুনিছোঁ আকৌ, কেলৈ নাই শুনা? এইপিনে দেখাই দিয়ক। এতিয়া আমি মিউজিয়ামটো চাবলৈ গৈ আছোঁ। তো তাৰ ভিডিঅ' বনাব নিদিব চাগে। তো যাওঁ, তাক কিনো আছে চাওঁ। গৈ আছে খোজকাঢ়ি, ইয়াত গাড়ী চাড়ী ভৰাব নিদিয়ে। তো এইফালে ইয়াত আছিলে কি আছিলে তো এইটো ফেনাব লাগিলে। এই কালৰ ফেনাচ পুৰা ফেনাচ। এতিয়া আহোম আহি আছে মেডাম এফি, বস্তুবোৰ বনাই আছে মানে ঘৰটো ইয়াত পাতিব যিহেতু। আৰু এইটো কি জানো, মই এইফালে যোৱা নাই। আৰু গেটখন মজা বনাইছে। এতিয়া আমি যাওঁ, চাই থাকোঁ। তাত চালোঁ, এতিয়া কি চালোঁ এতিয়া আহোমৰ কিবা কিবি চালো আৰু মানে কি মানে এই উদিদা কি চালো কৈ দিয়ক। আহোমৰ কি চালোঁ এনেকৈ ক'লে নহ'ব নহয়, ধেৰ কিবা কিবি চালোঁ। এই ভয় চফা কৰিবা বে, এই কণ্ট্ৰভাৰ্চি হৈ যাব। আহোমৰ যুগত যি যি ব্যৱহাৰ হৈছিলে বস্তু পাতি চব চালোঁ। তো এতিয়া আমি গৈ আছোঁ। তো ভাত খোৱা নাই ৰাতিপুৱাৰ পৰা, পুৰি 2টামান খাইছিলোঁ। এতিয়া ভাত খাই লওঁগৈ, এতিয়া গাহৰি ভাত। তাৰপিছত ইয়াত মজাকৈ বনাইছে। তো আপোনালোকে আহিব ইয়াত যোৰহাটৰ অন্য ক্ষেত্ৰ।
জুইহাল জুইহাল মানে আপোনাৰ সেই ৰেষ্টুৰেণ্ট হয় ভাল লাগিলে মই অহা নাছিলোঁ আগতে এতিয়া সোমালোঁ এতিয়া যাওঁ আপোনালোকে অদিতাই গাহৰি বাকিলে দেখুৱাই দিয়া খাইছোঁ কেনেকুৱা টেষ্টটো কয় চবেই লাজেই কয়চোন এতিয়া আমি পাই গ'লোহি দুইটাই ঘৰ দল লাগি আছে বুলি দুইটাই দল লাগি আছে হাত মোজাৰ কাৰণে মোৰ বাইকখন ইয়াতে থৈ গৈছোঁ যিহেতু সোমাইছোঁ এতিয়া ঘৰলৈ যাওঁ চাহ অকণমান খাই ঠাণ্ডা লাগিছে বোলে এইটো মোৰ লাগিছে অলপ তো এতিয়া মই যাব লাগিব শ্ল' ৰাইড ভিডিঅ'টো কেনেকুৱা বোলে